নমস্কাৰ নিউমাৰজি বেসিক কোৰ্সৰ আজিৰ ক্লাছটোত এটা খুব দৰকাৰী অৰ্থাৎ ইম্পৰ্টেণ্ট কথা ক'বলৈ বিচাৰিছোঁ সেইটো হ'ল কম্পেটিবিলিটি অফ নাম্বাৰছ অৰ্থাৎ কোনটো নাম্বাৰ কাৰ বন্ধু কাৰ শত্ৰু বা কাৰ সম অৰ্থাৎ নিউট্ৰেল হয় এই নাম্বাৰকেইটা মই এই কাৰণে ইম্পৰ্টেণ্ট বুলি কৈছোঁ এই ক্লাছটো যে এই নাম্বাৰকেইটা চাই আপুনি আপোনাৰ মূলাংক নাম্বাৰ ভাগ্যাংক নাম্বাৰৰ দুইটাৰ কম্পেটিবল হয়নে নহয় বা আপোনাৰ মোবাইল নম্বৰটো চাব পাৰে বা আপোনাৰ গাড়ীৰ নাম্বাৰ বা আপোনাৰ যিকোনো বেংকৰ একাউণ্ট নাম্বাৰ এটাই হওক গোটেইকেইটা নাম্বাৰ আপোনালোকে চাই পেলাই আপোনাৰ নিজৰ লগত সেইটো আপোনাৰ কাৰণে পজিটিভ হয়নে নহয় বা নিগেটিভ নেকি সেইটো গম পাব পাৰিব আহকচোন এতিয়া আমি স্ক্ৰীনত দেখাৰ দৰে নাম্বাৰ 1টো হ'ল ৰবিৰ নাম্বাৰ গতিকে নাম্বাৰ 1ৰ বন্ধুৰ লিষ্টত অৰ্থাৎ ফ্ৰেণ্ডৰ লিষ্টত কোন কোন আছে নাম্বাৰ 1ৰ কম্পেটিবল বা বন্ধুৰ ভিতৰত পৰিব নাম্বাৰ 1 নিজেই নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ 5 নাম্বাৰ 6 আৰু নাম্বাৰ 9 আৰু নাম্বাৰ 1ৰ এনিমি অৰ্থাৎ শত্ৰু নাম্বাৰ হ'ল নাম্বাৰ 8 আৰু নিউট্ৰেল হ'ল 4 আৰু 7 নাম্বাৰ 2 অৰ্থাৎ চন্দ্ৰৰ নাম্বাৰটোৰ বন্ধু নাম্বাৰকেইটা চাওঁ নাম্বাৰ 1 2 3 আৰু 5 হ'ল ফ্ৰেণ্ডলি নাম্বাৰ আৰু নাম্বাৰ 8 4 আৰু 9 চন্দ্ৰৰ অৰ্থাৎ 2ৰ এনিমি নাম্বাৰ 7 আৰু 6 এই দুটা নিউট্ৰেল নাম্বাৰ 3 অৰ্থাৎ গুৰুৰ নাম্বাৰ হ'ল নাম্বাৰ 3টো তাৰ ফ্ৰেণ্ড হ'ল 1 2 3 5 আৰু 7 আৰু তাৰ এনিমি হ'ব 6 আৰু নিউট্ৰেল নাম্বাৰৰ ভিতৰত পৰিব 4 8 আৰু 9 নাম্বাৰ 4 এইটো ৰাহুৰ নাম্বাৰ তাৰ ফ্ৰেণ্ডলি অৰ্থাৎ তাৰ লগত মিলা নাম্বাৰকেইটা হৈছে 1 5 7 6 আৰু এনিমি নাম্বাৰৰ ভিতৰত পৰিব 2 9 4 আৰু 8 নিউট্ৰেল হ'ব 3 নাম্বাৰ 5 অৰ্থাৎ বুধৰ নাম্বাৰ এইটো তাৰ লগত মিলা বন্ধু নাম্বাৰ হ'ব 1 2 3 5 আৰু 6 আৰু নাম্বাৰ 5ৰ কোনো এনিমি নাথাকে গতিকে সকলো তাৰ হয়তো বন্ধু নহয় নিউট্ৰেল নাম্বাৰকেইটা হ'ব 4 7 8 আৰু 9 নাম্বাৰ 6 হ'ল শুক্ৰৰ নাম্বাৰ 6ৰ ফ্ৰেণ্ডলি নাম্বাৰকেইটা হ'ব 1 5 6 আৰু 7 আৰু এনিমি নাম্বাৰ হ'ব নাম্বাৰ 3 নিউট্ৰেল হ'ব 2 4 8 আৰু 9 নাম্বাৰ 7 হ'ল কেতুৰ নাম্বাৰ এই নাম্বাৰৰ ফ্ৰেণ্ডলি নাম্বাৰ হ'ব 1 3 5 4 আৰু 6 কেতুৰো কোনো এনিমি অৰ্থাৎ শত্ৰু নাই গতিকে এনিমি লিষ্টত কেতুৰ কোনো নাম্বাৰ নাই নিউট্ৰেল নাম্বাৰ হ'ব 8 2 7 আৰু 9 নাম্বাৰ 8 হ'ল শনিৰ নাম্বাৰ শনিৰ ফ্ৰেণ্ডলি নাম্বাৰৰ ভিতৰত পৰিব 5 3 6 7 আৰু এনিমি হ'ব 1 2 4 আৰু 8 নিউট্ৰেল হ'ব নাম্বাৰ 9 শেষত নাম্বাৰ 9টো হ'ল মংগলৰ নাম্বাৰ 9 নাম্বাৰৰ ফ্ৰেণ্ডলি নাম্বাৰ হ'ব 1 3 আৰু 5 এনিমি নাম্বাৰ হ'ব 4 আৰু 2 নিউট্ৰেল নাম্বাৰকেইটা হ'ব 9 7 6 আৰু 8 এইকেইটা নাম্বাৰ আপোনালোকে চাই পেলাই আপোনালোকৰ নিজৰ গ্ৰিডখনত এই নাম্বাৰকেইটা ক'ত প্ৰেজেণ্ট আছে বা আপোনাৰ মূলাংক নাম্বাৰ বা ভাগ্যাংক নাম্বাৰ তাৰ লগত মিলাই লৈ পেলাই আপোনাৰ যিকোনো জীৱনত আপোনাৰ যিকোনো অংক আপোনাৰ জীৱনত চলি থকা আপোনাৰ মই কোৱাৰ দৰে গাড়ীৰ নাম্বাৰ আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰ আপোনাৰ যিকোনো নাম্বাৰ লগত আপুনি মেটচিং কৰি চাব পাৰে আপোনাৰ লগত পজিটিভ হ'ব নে নিগেটিভ হ'ব